9মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ প্ৰথম পাঠৰ আমি এটি প্ৰশ্ন লৈছোঁ। প্ৰশ্নটি হৈছে √3.5 সংখ্যা ৰেখাত উপস্থাপন কৰা। তোমালোকে ইতিমধ্যে সংখ্যা ৰেখা কি তাক জানি আহিছা। সংখ্যা ৰেখা হৈছে এনেকুৱা এডাল অসীমলৈ বৰ্ধিত ৰেখা, য'ত আমি আমাৰ স্বাভাৱিক সংখ্যা বা বিভিন্ন ধৰণৰ সংখ্যাবিলাক আমি ইয়াত বহাব পাৰোঁ। প্ৰথমতে আমি স্বাভাৱিক সংখ্যাবিলাক বহাব শিকিছিলোঁ, এনেকৈ 1 2 3 এনেকৈ। তাৰপিছত আমি ভগ্নাংশবিলাক বহাব শিকিলোঁ, যিটো কি হয়, এইটো হৈছে গৈ হাফ, এইটো হৈছে 3/2 এনেকুৱা ধৰণৰ। তাৰপিছত ইহঁতক আকৌ দশমিকলৈকে ৰূপান্তৰ কৰি 0.5 1.5 এইবিলাকো বহাব পৰা হ'লোঁ। তাৰপিছত আমি লাহে লাহে ইয়াতকৈ অকণমান জটিল সংখ্যা, য'ত নেকি আমি এনেকুৱাকৈ কি বহাইছিলোঁ, ৰুটটো বহাইছিলোঁ। এনেকুৱাকৈ আমি ৰুটটোৰ অৱস্থা এইটো 1 আছিলে, ইফালে অকণমান কিবা 2 আছিলে, এতিয়া ৰুটটো, তাৰপিছত ৰুট 3 এনেকৈ বহাব শিকিছোঁ। আজি আমি দশমিক সংখ্যাৰ বৰ্গমূলযুক্ত সংখ্যাবিলাক, অৰ্থাৎ অপৰিমেয় সংখ্যা এটা কেনেকৈ সংখ্যা ৰেখাত বহুৱাম তাকে আমি শিকিম। ইয়াৰ বাবে আমি কি কৰিছোঁ, প্ৰথমতে যিটো জোখ দিছে 3.5 তাক আমি ইয়াত আঁকি লৈছোঁ এ বি নামেৰে। ইয়াতে 3.5 বুলি আমি আঁকি লৈছোঁ। ইয়াতে 1 2 3 আৰু এইটো হৈছে 0.5 এৰ পৰা দিলৈকে। এতিয়া ইয়াৰ পৰা আমি আকৌ এক একক চেণ্টিমিটাৰ বুলি ক'ব নোৱাৰি, আমি চেণ্টিমিটাৰ হিচাপত লোৱা নাই। 1 একৰ ইয়াতে চি এটা বিন্দু ল'লোঁ, বহাই দিলোঁ। ইয়াতে এইখিনিলৈকে এ বি হৈছে কিমান, এ বি হৈছে 3.5 আৰু এ বি চি হৈছে 1 একক, এইটো একক বুলি লিখিছোঁ। আৰু এ চি কিমান হ'ব তেতিয়াহ'লে, এ চি হ'বগৈ 4.5। কেনেকৈ 4.5 হ'ব, ইয়াতে আছে 3.5, তাৰ লগত এক যোগ কৰি দিছোঁ 4.5 হ'ব। এতিয়া আমি এই এ চি ৰেখাডাল যিডাল 4.5 আছে তাক সমানে দুভাগ কৰিব চেষ্টা কৰিম, অৰ্থাৎ ইহঁতৰ মধ্যবিন্দুটো উলিয়াম। আৰু মধ্যবিন্দু ওলাবৰ কাৰণে আমাক কি লাগে, লম্ব সমদ্বিখণ্ডক লাগে। আৰু লম্ব সমদ্বিখণ্ডক অঁকাৰ নিয়মটো হৈছে যে তোমালোকৰ পেঞ্চিল কম্পাছৰ কাটাডাল এ বিন্দুত ৰাখিবা, ইয়াতে এনেকৈ কাটাডাল ইয়াতে ৰাখিবা। আৰু ইয়াৰ পেঞ্চিলডাল আনুমানিক, যিটো মধ্যবিন্দু আনুমানিক মধ্যবিন্দু ইমান হ'বগৈ, ইমানৰ পেঞ্চিলডাল ৰাখিবা। ৰাখি ইয়াৰ পৰা ওপৰৰ ফালৰ এটা এনেকৈ চাপ আঁকিবা, তলৰ ফালৰ এটা চাপ আঁকিবা। কেনেকৈ কৰোঁ এতিয়া, ইয়াত কাটাডাল লৈ পেঞ্চিলডাল ইয়াৰে মাজত সমাজতকৈ অলপ বেছি দূৰত্ব লৈ ওপৰৰ ফালৰ এটা চাপ, তলৰ ফালৰ এটা চাপ আঁকি দিলা হয়। এতিয়া ইয়াৰ জোখৰ কোনো পৰিৱৰ্তন নকৰাকৈ আমি কম্পাছৰ কাটাটো কি কৰিম, সলনি কৰিম। কম্পাছৰ কাটাটো এইবাৰ ইয়ালৈকে আনিম আৰু পেঞ্চিলডাল য'ত পৰিব এইফালে সেইফালে আহিব। আৰু সেই একেদৰে আগত যেনেকৈ ওপৰৰ ফালে এটা চাপ আঁকিছিলোঁ, তলৰ ফালে এটা চাপ আঁকিছিলোঁ, এই দুটা চাপ আমি আঁকি দিম। দিলে কি হ'ব, এই দুটা বিন্দু যেতিয়া আমি এনেকৈ সংযোগ কৰি দিম, তেতিয়াহ'লে আমাৰ মধ্যবিন্দুটো পাম। এতিয়া মধ্যবিন্দুটো ধৰা হয় আমি এম বুলি কৈছোঁ, মিডল পইণ্ট কাৰণে এম বুলি কৈছোঁ, আৰু এক্স আৰু ৱাই বুলি ক'লোঁ। এইখিনিলৈকে বুজি গৈছে। প্ৰথম কি কৰিলোঁ, এ বি আমি 3.5 জোখত ল'লোঁ। বি চিটো ইয়াৰে তিনিটা জোখ আছে একক হিচাপে, 1 একক 2 একক 3 একক আৰু আধা। তাৰপিছত আৰু এই 1 এককৰ সমান জোখটো আমি ইয়াতে বহাইছোঁ। তোমালোকে 1 চেণ্টিমিটাৰ ল'লে 1 একক হ'ব পাৰে, 2 চেণ্টিমিটাৰ ল'লেও 1 একক হ'ব পাৰে, কিন্তু 2 চেণ্টিমিটাৰ হ'লে প্ৰতিটো জোখে 2 2 2 হ'ব। তেতিয়াহ'লে 3.5ক 2ৰে পূৰণ কৰিব লাগিব। 3.5ক 2ৰে পূৰণ কৰিলে কিমান হ'বগৈ, 7 চেণ্টিমিটাৰকৈ যদি লোৱা হয়, গতিকে 2 চেণ্টিমিটাৰ যদি 1 একক হিচাপে লোৱা হয়, 7 চেণ্টিমিটাৰ হিচাপে লোৱা হয় 3.5 পাবগৈ। গতিকে আমি এতিয়া মই যিহেতু স্কেল ব্যৱহাৰ কৰা নাই, মই আনুমানিক সমান জোখক কি কৰিছোঁ, 1 একক হিচাপে দিছোঁ। 1 একক বুলি ক'লে সমান এটা জোখক বুজাব। এতিয়া এ বি ল'লোঁ 3.5, বি চি ল'লোঁ 1, গতিকে এ চি আমাৰ 4.5 হৈ গ'ল। এতিয়া 4.5 এই জোখটোক আমি সমানে দুভাগ কৰিবৰ কাৰণে, অৰ্থাৎ মধ্যবিন্দুটো ওলাবৰ কাৰণে কি কৰিছোঁ, ইয়াতে কম্পাছ কটা লৈছোঁ আৰু আনুমানিক মাজৰ বিন্দুটো পাৰ হৈ গৈ কোনোবা এঠাইত পৰাকৈ আমি পেঞ্চিলডাল ল'ম। ওপৰৰ ফালে এটা চাপ, তলৰ ফালে এটা চাপ, এ কেন্দ্ৰ কৰি। এইবাৰ চি বিন্দুক কেন্দ্ৰ কৰি এটা চিট কটাটো ল'বা আৰু আগৰ জোখতে এনেকৈ ঘূৰাই দিলে হ'ল, ওপৰ ফালে তলৰ ফালে দুটা চাপ। এতিয়া আমি
মধ্যবিন্দুটো পালোঁ এতিয়া মধ্যবিন্দু এমত তোমালোকে কাটাডাল ল'বা আৰু এড পেঞ্চিলডাল ল'লা নাইবা চিপ পেঞ্চিল ল'লা অৰ্থাৎ যিহেতু আমাৰ এমটো মধ্যবিন্দু গতিকে এম ইকুৱেল টু চি এম হ'বগৈ এই দুটা সমানে গতিকে যেতিয়া তোমালোকে শুদ্ধ এইটো যদি অকাল শুদ্ধ হয় তোমালোকৰ কটা পেঞ্চিল কম্পাছৰ কটা এমত ল'লে আনটো বিন্দু যদি চিপ লোৱা আকৌ ঘূৰাই দিলে এটো পৰিব এতিয়া আমি এনেকৈ কি কৰিম ইয়াতে কটাডাল ল'ম এনেকৈ আমি ওপৰলৈ ঘূৰাই দিম এই ধৰণে লৈ এনেকৈ এপাক ঘূৰাই দিম দিলে আমি কি পাম এনেকুৱা এটা অৰ্ধবৃত্ত পাম এতিয়া এই অৰ্ধবৃত্তটোৰ যিটো বিন্দুৰ পৰা বিলৈকে এডাল লম্ব আঁকিব পাৰি সেই বিন্দুৰ পৰা আমি এডাল লম্ব আঁকি দিম ইয়াতে ধৰিছোঁ এই বিন্দুৰ পৰা এডাল লম্ব আঁকিব পাৰি বি বিন্দুলৈকে আমি লম্ব আঁকিছোঁ এই বিন্দুটোৰ নাম দিলোঁ ডি ইয়াৰ পিছতে আমি এ চিডালক আৰু বাহিৰলৈ বঢ়াই দিছোঁ ইয়াতে এই স্কুল লিখিছোঁ বাৰু এতিয়া আকৌ আমাৰ পেঞ্চিল কম্পাছৰ কাম আহিব পেঞ্চিল কম্পাছৰ কটাডাল ডি বিন্দুত ল'বা অৰ্থাৎ বিক কেন্দ্ৰ কৰি ল'বা আৰু পেঞ্চিলডাল ডি বিন্দুত কৰিবা অৰ্থাৎ ডি ডি সমান ব্যাসাৰ্ধ হ'বগৈ গতিকে আমি ডি আৰু ডি যোগ লৈ ডিৰ পৰা ডি পেঞ্চিল কম্পাছটো পেঞ্চিলডাল লৈ এনেকৈ আকৌ এবাৰ ঘূৰাই দিলে এই বিন্দুত কি হ'ব আহি আমাৰ লগ লাগিব এতিয়া এইখিনি হ'বগৈ ই বিন্দু বুলি কয় তেতিয়াহ'লে আমি এতিয়া জুখিম ই বিন্দুটোৰ মাননো কিমান হয় বিৰ পৰা ইলৈকেনো কিমান দূৰত্ব বিৰ পৰা ইলৈকে সিমানে দূৰত্ব হ'ব বিৰ পৰা ডিলৈকে কিমান দূৰত্ব হয় যিহেতু বি ডি আৰু বি ই সমান হয় ইয়াৰ কাৰণে আমি কি কৰিম আমি বি ডিৰ মানটো ওলাব চেষ্টা কৰিম তোমালোকে পাই অহা ইতিমধ্যে পাই থাকিব চৰটো ব্যৱহাৰ কৰি আমি ইয়াত সংযোগ কৰিছোঁ আৰু সংযোগ কৰিলে কি হ'বগৈ এইটো এম বিন্দু আছিলে বি ডিডাল এম ডি হ'ব এম ডিটো কি হ'ব এই সমকোণী ত্ৰিভুজটোৰ বি ডি এম বা এম বি ডি বা ডি ডি এম যিটো সমকোণী ত্ৰিভুজ আছে ত্ৰিভুজ ডি বি এমৰ এইটো আমি ৰাইট ট্ৰাইংগল বুলি লিখিব আৰ টি বুলি লিখিব পাৰোঁ ৰাইট ট্ৰাইংগল সমকোণী ত্ৰিভুজ ডি এম বি হ'বনে ডি বি এম হ'ব ডি বি এমৰ এইটো কি হ'ব এইটো অতিভুজ হ'ব অতিভুজৰ বৰ্গ সমান ভূমিৰ বৰ্গ যোগ লম্বৰ বৰ্গ এইখিনি যিহেতু আমাক বি ডি মান লাগে এতিয়া আমি এম ডি টি ইফালে লৈ আহিম এম ডি স্কুৱেৰ মাইনাছ এম ডি স্কুৱেৰ ইকুৱেল টু ডি বি স্কুৱেৰ সেইটো পাম এতিয়া আমাৰ এম ডিটো কিমান আছিলে সেইটো আমি লক্ষ্য কৰোঁ এম ডিটো আছিলে কিমান এম ডিটো চি এমৰ সমান হয় চি এমটো কিমান আছিলে চি এমটো আছিলে ইয়াতে এম ডি আৰু চি এম সমান হ'ব আকৌ আমি চি এমটো কিমান পাইছোঁ চি এমটো হৈছে এ চিৰ আধা এ চিটো কিমান আছিল এ বি যোগ বি চিৰ আধা এ বি কিমান আছিলে 3.5 বি চি আছিলে এ ডিভাইড বাই 2 অৰ্থাৎ এম ডি হ'ব এতিয়া কিমান 3.5 প্লাছ 1 হোল স্কুৱেৰৰ সমান হ'ব এইবাৰ আমি আহিছোঁ এম ডি লৈকে এম ডি ইকুৱেল টু কি হ'ব এম ডি ইকুৱেল টু হ'ব চি এম মাইনাছ বি চি চি এম মানে কিমান আছিলে আকৌ এইমাত্ৰ পাই আহিছোঁ চি এম মানে হৈছে 3.5 আৰু আধা 3.5 কেনেকৈ চি এম হৈছে এ চিৰ আধা বি চি মান হৈছে এ চি মান কিমান আছিলে 4.5 এইটো 4.5 যেহেতু আমাৰ এইটো চি এম হয় চি এমৰ পৰা বি চি মাইনাছ কৰিব লাগিব চি এমৰ মান আছিলে 3.5 to 1 divided by 2
minus 1 equal to কিমান হ'বগৈ আমি 4.5 লিখি আমি 3.5 plus 1 আকৌ লিখিছো AC মানটো এতিয়া আমি যদি সৰল কৰি দিওঁ ইয়াতে 2 আহিব 2 আহিলে 2 minus 2 হ'ব আৰু plus 1 আছে 3.5 minus 2 হয় গতিকে আমি কি লিখিম minus 2 plus 1 এইখিনি যদি আমি সৰল কৰোঁ কি পাম 3.5 minus 1 divided by 2 অৰ্থাৎ m ৰ মান হ'বগৈ 3.5 minus 1 divided by 2 whole square এতিয়া আমি ইয়াত যদি সূত্ৰটো প্ৰয়োগ কৰোঁ কি সূত্ৰ আছিলে a plus b whole square minus a minus b whole square equal to কি হয় 4ab হয় এই সূত্ৰটো যদি প্ৰয়োগ কৰি লওঁ তেতিয়া আমি ইয়াত কি পাম 4 into a মানে আছে 3.5 আৰু b মানে আছে 1 2 square মানে আকৌ 4 হ'ব গতিকে এইখিনি কথা আতি কৰি দিলে কি হ'বগৈ 3.5 অৰ্থাৎ আমাৰ bd মান কিমান হ'ল 3.5 গতিকে আমি ইয়াত লিখিম এইটো হ'বগৈ 4/4 a মান আছে 3.5 into 1 equal to bb square that implies 4 কথা গ'লে কি হ'বগৈ bb equal to 3 whole square equal to এখিনি that implies db equal to number root over 3.5 গতিকে এতিয়া আমাৰ db জোখটো কিমান হ'ল root over 3.5 db যদি root over 3.5 হয় du কিমান হ'ব root over 3.5 হ'ব কি হ'ব এতিয়া এই বিন্দুৰ মান তেতিয়াহ'লে কি হ'ব এইখিনিও হ'বগৈ root over 3.5 অৰ্থাৎ এই বিন্দুটোৰ মান হৈছে root over 3.5 এই বিন্দু d পাৰ দিছে এটা সংখ্যা এটাত root over 3.5 ৰ অৱস্থান পাব এইটা আমি এনেকে তোমালোকৰ পাছত আৰু এটা প্ৰশ্ন আছে এই প্ৰশ্নটো হৈছে 9.3 বহাব দিছে একে ধৰণে আগবাঢ়িলে হ'ল তোমালোকে কি কৰিব পাৰিবা এইটো ab প্ৰথমতে 9.3 লিখি ল'বা bc লৈকে এক বহাই দিলে 10.3 হ'ব তাৰ পিছত কি কৰিবা ac মধ্যবিন্দু ওলাবা ac মধ্যবিন্দু ওলাবৰ কাৰণে এ পেন্সিল কথাটো ল'বা কম্পাছৰ কথাটো আৰু চিটকৈ কিছু কম এচিডকৈ কম দৈৰ্ঘ্য ল'লে আমি ac মধ্যবিন্দুতকৈ বেছি দূৰত্ব আধাতকৈ বেছি লোৱা হ'ব গতিকে আমি ac ধৰাল ac ইয়াতে c ইয়াতে নিও পেন্সিল ইয়াতে নলয় ইমান মানৰ বা ইমান মান কৰবাত লৈ হ'ল লৈ ওপৰ ফালে আৰু তলৰ ফালে এটা চাবাকি দিবা একে কামটোৱে তোমালোকে ৰিভাৰ্স কৰিবা চিট কটাটো লৈ যাবা পেন্সিলটা লিখা আনিবা লছন নকৰাকৈ ওপৰ ফালে আৰু তলৰ ফালে এটা চাবাকিবা এনেকে যিটা চাপে কাটাকাটি কৰিব সেইবিলাক x আৰু y বিন্দু বুলি ক'বা x আৰু সংযোগ কৰিবা x y এ ac যোগ কাটিছে কি হ'ব ac মধ্যবিন্দু এতিয়া মধ্যবিন্দু সংযোগ কৰি মধ্যবিন্দু কেন্দ্ৰ কৰি অৰ্থাৎ পেন্সিলৰ কম্পাছৰ কথাডাল এমত ল'বা আৰু এ বা চিট কি কৰিবা পেন্সিলৰ ল'বা অৰ্ধচাপ ৰাখিবা অৰ্ধচাপৰ যিটো বিন্দুৰ পৰা বৃত্ত লম্ব হয় তাৰ পৰা লম্ব আঁকিবা তাৰ পিছতে তোমালোকৰ বৃত্ত কেন্দ্ৰ কৰি bd মান ব্যাসাৰ্ধ ল'বা অৰ্থাৎ বৃত্ত কাটাডাল ল'বা পেন্সিলডাল বৃত্ত ল'বা লৈ যিটো চাবাকিবা এইটোৱে হ'ব root over 9.3 অৱস্থান আৰু ইতিমধ্যে আমি কি ধৰণে root over 9.3 অৱস্থান পাব পাৰি আলোচনা কৰিছোঁ তোমালোকে এই অংকটি কৰি ল'বা